হেল্ল' গাইজ, আজি মই বনাব লৈছোঁ প্লেণ্ট বেছড মগ মিট। এইটো মছলা পেকেট ইয়াৰ লগতে আহিছে। এইটো এটা সম্পূৰ্ণ ভেজিটেৰিয়ান ৰেচিপি হয়। এইটো আপোনাৰ দেখিবলৈ প্ৰায় মাংসৰ নিচিনা দেখাই নহয়, খাবলৈও ইয়াৰ টেষ্টটো প্ৰায় সংখ্যক মাংসৰ দৰেই হয়গৈ। যিসকল লোকে মাংস নাখায় তেওঁলোকে এইটো ৰেচিপি নিশ্চয় ট্ৰাই কৰিব পাৰে। এয়া চাওক, এইখিনি প্ৰায় মাংস নিচিনা লাগিছে, কিন্তু ভয় কৰিব নালাগে, এইখিনি মাংস নহয়। এইবোৰ আপোনাৰ বেছিকেলি আপোনাৰ চয়াবিনৰ ওপৰত বেছ কৰি বনোৱা হৈছে। মই প্ৰথমে এইখিনি উলিয়াই পিনে সৰু সৰু টুকুৰাকৈ কাটি ল'ম। মিটখিনি কাটি হোৱাৰ পিছত মই ইয়াক পানীৰে ভালদৰে ধুই ল'ম। ইয়াক যিহেতু প্ৰিজাৰ্ভেটিভ দি ৰখা হয় বহুত দিনৰ কাৰণে ভাল হৈ থাকিবলৈ, সেইকাৰণে মই আগে ভালদৰে ধুই লৈছোঁ। ইফালে মই লৈছোঁ পিঁয়াজ, বিলাহী, 2টা শুকান জলকীয়া, আদা নহৰু আৰু লৈছোঁ এটা আলু। প্ৰথমে এখন কেৰাহী গৰম কৰি তাত মই দি দিছোঁ মিঠাতেল। অলপমান সৰহ পৰিমাণে দিছোঁ, কাৰণ মিটখিনি আৰু আলুখিনি মই প্ৰথমে ফ্ৰাই কৰি ল'ম। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত দি দিছোঁ অলপমান নিমখ। তাৰপিছত ইয়াত দি দিম মই কাটি লোৱা মিটখিনি মই অলপ ৰঙচুৱা কৰি টানকৈ ভাজি ল'ম। এয়া চাওক, মিটখিনি ধুনীয়া এটা কালাৰ আহি গৈছে। মিটখিনি মই ইমানতে ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই এইখিনি কাঢ়ি ল'ম। মিটখিনি কাঢ়ি লৈ মই একেখিনি তেলতে কাটি লোৱা আলু কেইপিচো ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াত দি দিম মই অলপমান নিমখ। এইখিনি দি মই ভালদৰে লৰাই ল'ম। এইফালে মোৰ আলু ভজাও হৈ গ'ল। এতিয়া এইখিনিও মই তেলৰ পৰা কাঢ়ি ল'ম। আলুখিনি কাঢ়ি মই একেখিনি তেলতে দি দিম 2টামান জিৰা আৰু দি দিম মই 2টা শুকান জলকীয়া। তাৰপিছত দি দিম মই কাটি লোৱা পিঁয়াজখিনি মই অলপমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। যি ভাজিয়ে নবনাও লাগে, মই সদায় পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ ভাজি লওঁ, তেতিয়া আঞ্জাকণ খাবলৈ সোৱাদ হয়। ইফালে পিঁয়াজখিনি ৰঙচুৱা হ'ব ধৰিছে। এতিয়া মই দি দিম ইয়াত সোৱাদ অনুসাৰে নিমখ আৰু দি দিম হালধি, অলপ দিম কাশ্মীৰী মিৰ্চ আৰু এই লগত অহা মছলাটো অলপ দি দিম। শেষত দি দিম মই অলপমান জালুকৰ গুড়ি। এইখিনি দি মই অলপমান হেতাৰে লৰাই লৈছোঁ। মছলাখিনি পিঁয়াজৰ লগত ভালদৰে মিলি যাব দিম। এতিয়া মই ইয়াত দি দিম আদা নহৰু বটাখিনি। এইখিনি দি মই ভালদৰে লৰাই লৈছোঁ। আদা নহৰুখিনি কেঁচা ভাৱটো যোৱালৈকে মই অলপমান সিজাই ল'ম। আদা নহৰুখিনি অলপমান সিজাৰ পিছত মই ইয়াত দি দিম কাটি লোৱা বিলাহীটো দি মই ভালদৰে হেতাৰে লৰাই ইয়াক মই ল' ফ্লেমত সিজিব দিম। বিলাহীখিনি সিজাৰ পিছত মই ইয়াত দি দিম এচামুচ টমেটো কেচাপ দিলে চব্জিকণ খাবলৈ টেষ্টি হয়। এইখিনি দি মই ভালদৰে লৰাই ল'ম। এইফালে মোৰ পিঁয়াজ আৰু বিলাহী গ্ৰেভিটো প্ৰায় ৰেডি হৈ গৈছে। বিলাহী আৰু পিঁয়াজখিনিৰ পৰা তেলটো ওপৰলৈ ওলাই আহিছে। এইখিনি সময়তে মই দি দিম ফ্ৰাই কৰি লোৱা আলু আৰু মিটখিনি। এইখিনি দি মই ভালদৰে লৰাই ল'ম আৰু ল' ফ্লেমত অলপ দেৰি সিজিব দিম, যাতে মছলাৰ ফ্লেভাৰটো মিট আৰু আলুখিনি ধুনীয়াকৈ সোমাই যায়। এইফালে আলু আৰু মিটখিনি মছলাৰ সৈতে ধুনীয়াকৈ সিজি গৈছে। এইখিনি সময়তে মই ইয়াত দি দিম অলপমান গৰম পানী। মই পানী বৰ বেছিকৈ দিয়া নাই, মই পানী কম পৰিমাণে দিছোঁ। পানীখিনি দি ভালদৰে লৰাই ল' ফ্লেমত সিজিব দিম। এইফালে আমাৰ পানীখিনি শুকাই গৈছে। ইয়াত মই আকৌ এড কৰিম অলপমান গৰম পানী।
পানীখিনি দি ভালদৰে লৰাই পিনে ল' ফ্লেমত আকৌ সিজিব দিম। এনেদৰে যদি মাজে মাজে পানী দি গ্ৰেভিটো সিজোৱা হয় তেন্তে খাবলৈ গ্ৰেভিটো বহুতেই টেষ্টি হয়। এয়া আমাৰ পাছত দিয়া পানীখিনিও শুকাই গৈছে আৰু আমাৰ মিটখিনি এটা ধুনীয়া কালাৰ আহিছে। এতিয়া মই ইয়াত দি দিম অলপমান ধনিয়া। ঠাণ্ডা দিনকেইটাত যিহেতু ধনিয়া সহজে পোৱা যায়, সেইকাৰণে এই দিনকেইটাত আমি বেলেগ মছলা ব্যৱহাৰ নকৰিলেও যদি ধনিয়া অলপমান দি দিওঁ তেন্তে চব্জিকণৰ সোৱাদেই বেলেগ হৈ যায়। আজিকালি আকৌ বেছিভাগ মানুহেই সপ্তাহটোৰ নিৰ্দিষ্ট কেইটামান বাৰত মাছ মাংস নাখায়, আৰু যদি সেইকেইটা বাৰতে আলহী আহে তেন্তে আপোনালোকে এইটো ৰেচিপি বনাই খুৱাবচোন, আলহীও খাই ভাল পাব। এয়া মোৰ প্লেণ্ট বেজ স্মোক মিট ৰেডি হৈ গ'ল। দেখাত লাগিছেনে ডিলিচিয়াছ মাংসৰ দৰে? ইয়াক আপুনি গৰমে গৰমে ভাতৰ লগত নাইবা ৰুটিৰ লগত খাব পাৰে। আজি আমি খাব লৈছোঁ ৰুটিৰ লগত। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু যদি কোনোবা মোৰ চেনেলটোত প্ৰথম আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই।